হে বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। তো আজি মই আপোনালোকৰ কাৰণে এটি নতুন ব্লগ লৈ ওলালোঁ। ঘৰৰ পৰা ওলালোঁ এতিয়া। তো গৈ আছোঁ দ্বিতীয়ৰ ফালে, মানে দ্বিতীয়ত এখন কাম আছে মোৰ গাড়ীৰ। তো সেইখন মই আনিব গৈ আছোঁ সেই কামতে। তো আপোনালোকক দেখুৱাম ৰাস্তা দি আৰু কি দেখুৱাব পাৰোঁ চাওক। তো আপোনালোকে এইটো ভিডিঅ' চাই থাকিব। কি কৰিম মানে বহুত টাইম নোপোৱা হ'লোঁ তো সেইকাৰণে মানে ভিডিঅ' এতিয়া খুব কমে দিয়া হয়। তো এতিয়া আহিলোঁ মেইন ৰাস্তাত। এটা কথা কি জানেনে, আপোনালোকেতো সকলোৱে গমেই পায় যে কৰোণা ভাইৰাছ গোটেই পৃথিৱীত মানে কিমান মানুহ মৰি আছে। তো আমাৰ ভাৰততো মানে যোৱাকালি নিউজ এখন চালোঁ, তো 28জন আমাৰ ভাৰতীয় মানে কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিউজ ওলাইছে। আৰু তাৰে 16জন মানে ইটালীৰ পৰা আহিছিলে, মানে 16জন মানুহ ফৰেনাৰ ইটালী, সিহঁতৰ গাতো মানে কৰোণা ভাইৰাছে আক্ৰমণ কৰিছে বুলি নিউজটো পালোঁ। তো আপোনালোকে ভালদৰে থাকিব আশা কৰোঁ। মুখত পাৰিলে যিমান পাৰে মাস্ক লগাই কিনে ফুৰিব য'তে যায়, কাৰণ বহুত ধৰণে বিয়পে আপোনালোকে জানাই। তো সেইকাৰণে ক'লোঁ আৰু আপোনালোকক সজাগতা কৰিলোঁ। আৰু কৰোণা ভাইৰাছ যে চাইনাৰ পৰা আহিছে, চাইনা সিহঁতে যে কি থৈ কি কৰে নহয়, মানে কি ক'ব আৰু। হকী ষ্টেডিয়াম এখনতে এই খেল হৈ আছিলে, খেলো ইণ্ডিয়া, তাৰ এখন মই ভিডিঅ' দিছিলোঁ। হকী খেল বা আপোনাৰ আৰু কিবা কিবি খেল আছিলে, তো আপোনালোকক দেখুৱাইছিলোঁ। তো সেইটো ভিডিঅ' চাই ল'ব। এখন হ'ল মেইন গেট হকী ষ্টেডিয়ামৰ। মাৰ্চৰ 5 তাৰিখ চাওক, ৰ'দ দিছে কেনেকুৱা, ইমান ৰ'দ দিছে। যেনেকুৱা জুন মাহত জুলাই মাহত ৰ'দ দিয়ে, সেনেকুৱা ধৰণৰ ৰ'দেই দিছে চাওক। এখন ইণ্টাৰনেশ্যনেল স্কুল, এখন শ্ব'ৰুম কিয়া মটৰ্ছৰ শ্ব'ৰুম, এখন হিয়ণ্ডাই আকাশ হিয়ণ্ডাই শ্ব'ৰুম। গাড়ী-চাড়ী নাই, এখন ফৰ্ডৰ শ্ব'ৰুম ইয়াতে আছে বহুত কেইখন। ইয়াতে চাওক হাৰ্লি ডেভিডছনৰ শ্ব'ৰুম বাইকৰ। আৰু পাই গ'লোঁ এইফালে ষ্টেডিয়াম, এইখন চাওক সৰুসুজা ষ্টেডিয়াম, মেইন গেট। এইফালে পাই গ'লোঁ হাইৱে। এয়াৰপোৰ্ট 24 কিলোমিটাৰ, জালুকবাৰী 11, বৰাগাঁও 7 কিলোমিটাৰ, লখৰা চাৰিআলি। তলেদি যাওঁ, নহ'লে আগফালেদি আৰু জাম লগাই ৰাখিব। এফালেদি গ'লে মানে কি অলপ ট্ৰাফিকটো অলপ কম হয়, তো এফালেদি যোৱাই বেছি ভাল। এখন হণ্ডাৰ শ্ব'ৰুম এইখন, আৰু হণ্ডাৰ শ্ব'ৰুমৰ লগতে আছে দ্বিতীয়
অফিস গুৱাহাটী। এখন চাওক মেইন গেট, অফিস অফ দ্য প্ৰিন্সিপাল ড্ৰাইভাৰ্ছ। এখন মেইন গেট। তো গাড়ীখন এতিয়া পাৰ্ক কৰিলোঁ। তো গাড়ীখন পাৰ্ক কৰিলোঁ। এতিয়া দুটা কামখিনি কৰি কিনে ওলাই কিনে আৰু যিখিনি পাৰোঁ সেইখিনি আপোনালোক দেখুৱাম। তো কাম হৈ গ'ল, এতিয়া ওলালোঁ। এতিয়া ঘৰৰ ফালে যাম। এতিয়া যাম ISBT ব্ৰিজৰ তলেদি কিনে যাম। তো ইয়াতে আছে আপোনাৰ বালাজী মন্দিৰ এখন আছে। তো সেইখনো আপোনালোকক গেটখন দেখুৱাই দিম আৰু ঘৰৰ ফালে যাম। এখন চাওক ৰয়েল গ্লোবেল স্কুল। এখন চাওক ISBT বাছবিলাক ৰখি থাকে। ইয়াৰ পৰা আপুনি য'তে যায় আমাৰ অসমৰ চব ঠাইতে যাব পাৰিব। ইয়াতে চব বাছে থাকে ISBT। বালাজী মন্দিৰ, বালাজী টেম্পল, মন্দিৰ কয় টেম্পল কয়, এইখনে হয়। এখন চাওক ভিতৰত কি ধুনীয়া দৃশ্য। তো আজি ভিতৰত নাযাওঁ, বেলেগ এদিনাখন যাম, আপোনালোকক দেখুৱাম গোটেইখিনি বালাজী মন্দিৰখন। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন নতুন এনেকুৱা ভিডিঅ' দি থাকিম, ঠাইবিলাক দেখুৱাই থাকিম। তো আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব একেবাৰে কৰিব নাপাহৰিব আৰু লগতে লাইক শ্বেয়াৰো কৰি দিব। তো বলক যাওঁ এতিয়া। এখন মেইন গেট, এখন ইয়াতে সোমাবলৈ আপোনাৰ পইচা নালাগে, ফ্ৰী হয়, ফ্ৰী এণ্ট্ৰি। তো আহিব পাৰে আপোনালোকে। ধুনীয়া হয়, ধুনীয়া ঠাই, পাৰ্ক টাইপ আছে। আপোনালোকে ফুৰিব পাৰে, ৰেষ্ট ল'ব পাৰে, ধুনীয়া আহিব পাৰে। এখন চাওক ইণ্ডিয়ান অইল, কিমান গাড়ী ৰখাই থৈ দিছে। চাওক কিমান গাড়ী আছে, গণি কেনে শেষ কৰিব নোৱাৰিব, ইমান গাড়ী আছে। আকৌ ঘূৰি ঘূৰি আহি পালোঁ লখৰা চাৰিআলি। তো এবাৰ পামহি হয় এইফালে। তো বন্ধুসকল ফাইনেলি ঘৰ আহি পামেই আৰু এতিয়া। তো আজিৰ এই ভিডিঅ'টো চাই কেনে লাগে জনাব আৰু লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কিন্তু কৰিব একেবাৰে নাপাহৰিব। তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ। তো আজিৰ কাৰণে গুড বাই, চাব্বা খেৰ।